welcome back to my YouTube channel Simi Entertainment. আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ তো আজিৰ ভিডিঅ'টো বহুত মানে ধামাকা হ'বলৈ গৈ আছে তো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক মানে আজি আমাৰ কলেজত CM ছাৰ আহিব তো কিনো ক'ব তো অকণমান দেখাম আৰু তো ইমানখিনি নকৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই ধুনীয়াকৈ ওলাই দিলোঁ লাহে লাহেকৈ যাই আছোঁ অকলে মোৰ লগৰ কেইজনী আহি পালেহি মোৰ অকণমান দেৰি হ'ল বাৰু একো নাই আজি আমাৰ কলেজত CM আহিব মানে আপোনালোকৰ সকলোৰে মামা হেমন্ত বিশ্ব শৰ্মা তো চিধা আপোনালোকক কলেজত লগ পাই আছোঁ তো বলক গাইজ মই কলেজ আহি পালেহি আৰু মানুহ চাওক না গাইজ কিমান মানুহ কলেজখনৰ ষ্টুডেণ্টকে আদি কৰি আৰু আন বহুতো মানুহ দেখা গৈছে এতিয়া আমাৰ সকলোৰে মামা আহি গ'ল তো বলক সকলোৱে আমি একেলগে উপভোগ কৰোঁ এই নিজে নিজে কলা হয়ে গেল অসমৰ থলুৱা জা জলপানৰ সুপৰিচিত নাম ভোগালী জলপানৰ স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱা আৰু শ্ৰীমতী অঞ্জলি শৰ্মা বৰুৱাই এই সংশোধন কেন্দ্ৰটো স্থাপন কৰিছে আজিৰ শুভ দিনটোত ৰাজ্যৰ কৃষি অৰ্থনীতি জনাইছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি আজিও বহু পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল অসমৰ ঘৰুৱা উৎপাদনৰ 1/3 কৃষি অৰ্থনীতিয়ে অৰিহণা যোগায় আমাৰ ৰাজ্যৰ যান্ত্ৰিকৰণ কৰা আৰু কৃষিজাত
সামগ্ৰী এখন উপযুক্ত বজাৰ সৃষ্টি কৰাৰ বাবে আমি অহৰহ প্ৰচেষ্টা কৰি আহিছোঁ। অহা 30 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰীত প্ৰথমবাৰৰ বাবে ল'ৰাসকলকো আমি স্কুটি দিয়াৰ কাম আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যে অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে হায়াৰ এডুকেশ্যনৰ তেওঁলোকে নিজক সংযোজিত কৰিব পাৰে। আমি অসমত প্ৰতি বছৰে নতুনকৈ মহাবিদ্যালয় নিৰ্মাণ কৰিছোঁ, বিদ্যালয় নিৰ্মাণ কৰিছোঁ আৰু আমাৰ ৰাজ্যখনক শৈক্ষিক কাৰণে যাতে কোনো মধ্যভোগীক নিদিয়ে তাৰ বাবে মই দঢ়াই অনুৰোধ কৰি আপোনালোকৰ সকলোৰে মংগল কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। The next morning. Hey everyone, good morning. এতিয়া বাজিলে প্ৰায় 10:30 মান, মানে যোৱাকালি ভিডিঅ'টো এণ্ড কৰা নহ'ল, তো আজি মানে বনাই দিলোঁ আৰু একো নাই বাৰু। যোৱাকালি যি আমাৰ কলেজৰ ভাষণ দিলে, যি বিজ্ঞান শাখা হ'ব বুলি ক'লে, তো আমাৰ কাৰণে খুব গৌৰৱৰ কথা হয়। আগতে মানে বাণিজ্য শাখা আৰু কলা শাখা আছিলে। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখা পঢ়িবলৈ ইচ্ছা কৰিছিল, দূৰ দূৰণিলৈ কলেজত যাব লগা হৈছিল, তো এতিয়া যাব নালাগে, মানে chhaygaon কলেজতে পঢ়িবলৈ পাব। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভালে পালে। যদি ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাব আৰু জলদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।